এইটো পান দে এই কি ফটো মাৰি দিব ভগামুৰ মিলনজ্যোতি মইনা পাৰিজাতৰ সৌজন্যত অনুষ্ঠিত কৰা ৭ম দ্বিবাৰ্ষিক মইনা সমাৰোহৰ পবিত্ৰ কাৰ্যসূচী পতাকা উত্তোলন ইতিমধ্যে আৰম্ভ কৰিব লৈছোঁ। ভগামুৰ মিলনজ্যোতি মইনা পাৰিজাতৰ ৭ম দ্বিবাৰ্ষিক মইনাৰ সমাৰোহ উপলক্ষে আয়োজন কৰা দুদিনীয়া কাৰ্যসূচী প্ৰথম দিনৰ কাৰ্যসূচীৰ উত্তোলক মহোদয় আমাৰ পতাকাৰ ধৰি ইতিমধ্যে উপস্থিত হৈছে। এয়া শ্ৰী অমৰজ্যোতি বৰাই উত্তোলক মহোদয়ক এখন ফুলাম গামোচাৰে আদৰণি জনাইছে। অনুৰোধ জনোৱা হ'ল আয়তীসকলে অনুৰোধ দিবলৈ অনুৰোধ জনোৱা হৈছে। আজি ভগামুৰ মিলনজ্যোতি মইনা পাৰিজাতৰ পতাকা উত্তোলনৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আৰম্ভণিতেই ৭ম দ্বিবাৰ্ষিক অধিৱেশনত উপস্থিত থকা সন্মানীয় ব্যক্তিসকল আৰু সন্মানীয় লগতে আমাৰ আইসকল আৰু অতি মৰমৰ মইনাসকল লগতে পৰিচালনা সমিতিৰ সম্পাদক সভাপতি মহোদয় লগতে আমাৰ যিসকল ব্যক্তি বৰেণ্য হিচাপে আমাৰ মাজত ব্যস্ততা হৈ আছে সকলোলৈকে আমি প্ৰথমতেই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী আমি আমাৰ ৰাইজৰ অনুৰোধ ক্ৰমে আমি এই পতাকাখন উত্তোলন কৰিছোঁ। হুঁচৰি দন্তীয়া নট আকাৰে না তিনিটা আখৰেৰে এটা শব্দ মইনা শব্দটো গঠিত হৈছে। মহৎ হুঁচৰি ইচ্ছা দন্তীয়া নট আকাৰে না নায়ক মহৎ ইচ্ছাৰ নায়ক। চোৱা আজি মইনাৰ পৰাই আমাৰ পঢ়ি শুনি ডাঙৰ হৈ গৈ ডাঙৰ এজন দেশৰ ধৰণী হিচাপে হ'ব। গতিকে মহৎ ইচ্ছাৰ নায়কৰ এটা অনুষ্ঠানত প্ৰত্যেকেই আমি জড়িত থাকি এই অনুষ্ঠানৰ আমি সদায় সহযোগ কৰি আমি অনুষ্ঠানটো আগবঢ়াই লৈ যাব লাগিব। বিশেষকৈ মইনাসকলক আগবঢ়াই আনিব লাগিব অভিভাৱক অভিভাৱিকাই। Shop.
কাপোৰ বগা নহ'লেও
बजाए कुछ गिर गिर गिर